साबकाटा समबाय समितिनि होखारजानाय नेहाथारि नुरुल इस्लामनि हेंथायै साबकाटा पुलिस आउटपस्टआव गसर होबाय होनना मिथिहोदों। मख'नो गोनांनि थांनाय 30 सेप्तेम्बर खालि साबकाटा समबाय समितिनि 36 लाख रां जाख्ल'नायनि अजदजों नुरुल इस्लामखौ साबकाटा समबाय समितिनि नेहाथारि बिबाननिफ्राय बोख्लायबाय होनना खौरांगिरि मेलनि गेजेरजों साबकाटा समबाय समितिनि बिथिंनिफ्राय फोरमायदोंमोन। गुबुन फारसेथिं 1 अक्ट'बर रबिबार खालि नुरुल इस्लामआ मजिद चौधुरी आरो नजरुल इस्लाम मियाखौ लोगोआव लानानै साबकाटा समबाय समितिनि मावख'आव हाबनानै जाख्ल'नायनि माखासे फोरमान बिलाइफोरखौ खावनानै सिलिंखार खालामनो नाजादोंमोन। नाथाय बे समावनो ओनसोलनि सुबुंफोरा नुनानै साबकाटा पुलिसनो खौरां हरनायाव साबकाटा आउटपस्टनिफ्राय फैनाय पुलिसनि मोनसे हानजाया साबकाटा समबाय समितिनि होखारजानाय नुरुल इस्लामनि आखाइनिफ्राय गासैबो फोरमान बिलाइफोरखौ हमनो मोनो होनना मिथिहोदों। लोगोसेनो साबकाटा समबाय समितिनि होखारजानाय नेहाथारि नुरुल इस्लामनि हेंथायै साबकाटा पुलिस आउटपस्टआव गसर मोनसे थिसननाय जाबाय होनना साबकाटा समबाय समितिनिफ्राय मिथिहोदों। 30 तारिखत 30 सेप्टेम्बरत আমি আমার সাবকাটা সমবায় সমিতির পৰা আমি সম্পাদক মহোদয়ৰ কেলেংকাৰীৰ অভিযোগ পাই পেলাই আমি তদন্ত কৰি আমাৰ বিঅ'ডিয়ে মিটিং কৰিছিল। মিটিং কৰাৰ পিছত তাক বহিষ্কাৰ কৰা হৈছে। সি 1 তাৰিখ ৰবিবাৰ বন্ধ আছিল। সি আমাৰ অফিচত গৈ পেলাই মজিদ চৌধুৰীৰ লগত আছিল, নজৰুল ইছলাম মিয়াৰ লগত আছিল। আমাৰ অফিচৰ পৰা আমাৰ সকলো বস্তু বাহিনী চুৰি কৰি লৈ পেলাই গৈ আছিল। আমাৰ সাবকাটা আৰক্ষী মহোদয়ক দ্বাৰাই আমি উদ্ধাৰ কৰি আজি আমাৰ সাবকাটা আৰক্ষীৰ পৰা আমি আজি আমাৰ সভাপতি মহোদয়ৰ দ্বাৰা ৰিচিভ কৰি লৈ গৈ আছোঁ। সি মানে খাতা পত্ৰবিলাক লৈ আছে। সি আমাক মিছা বেলেম দিয়াৰ কাৰণে সেইটো কৰিছিল। সেইটোৱেই মূল কথা। তাৰমানে সি এইটো মানে গোপনে লৈ পেলাই আমাৰ মজিদ চৌধুৰী আগত এক্স চেয়াৰমেন সি আৰু নুৰুল ইছলাম সম্পাদক ডাঙৰীয়া একেলগতে বস্তুটো মানে যিটো কৰাপশ্যন সেইটো মুচিবৰ কাৰণে সেইটো বুদ্ধি কৰিছিল। কিন্তু আমি খবৰ পাই পেলাই আৰক্ষী মহোদয়ৰ লগত লৈ আমি এই বস্তু বাহিনীবিলাক সকলোবিলাক উদ্ধাৰ কৰিলোঁ। এই যে আমাৰ বস্তু বাহিনীবিলাক আপোনালোকে চাওক। বস্তুবিলাক আমাৰ ডে বুক, অফিচৰ বেংকৰ পাছবুক, চাবি, খাতা, চেকবুক, পাছবুক আৰু আমাৰ বহুত কাগজ পাতি অফিচৰ যিমান ডকুমেণ্টছ আছে সকলোখিনি চিল মোহৰ এইবিলাক লৈ গৈ আছে। যিটো বিঅ'ডি মিটিং যোৱা শনিবাৰত আমি কৰিছিলোঁ, আৰু তাত আমি সমবায় সমিতিৰ সম্পাদক ডাঙৰীয়াক আমি কৈফিয়ত বিচাৰিছিলোঁ। এই সঠিকভাৱে দিব পৰা নাই, সেইকাৰণে তাক বহিষ্কাৰ কৰা হ'ল। কিন্তু যোৱাকালি ৰবিবাৰ দিনা তেখেতে সম্পূৰ্ণ কাগজ পাতি লৈ পেলাই মানে উধাও হ'লেহেঁতেন, কিন্তু আমাৰ কিছুমান ব্যক্তি বিৰোধী মানুহে তাক ধৰি পেলাই আমাৰ থানাত চম্ভাই দিছে আৰু কাগজ পাতি আমি সম্পূৰ্ণ চিজ কৰি পেলাই ৰাখিছোঁ। এইটো কাৰণটো হ'ল কি, ই যিটো কৰাপশ্যন কৰিলে সেই কৰাপশ্যনটো মুচি পেলাই সকলো তত্ত্ব মানে নাইকিয়া কৰিলেহেঁতেন। সেইকাৰণে আমি ধৰি পেলাই আমাৰ থানাত চম্ভাই দিছে আৰু আজি মই সেইটো লৈ যাব বিচাৰিছোঁ। কিমান টকাৰ কেলেংকাৰী কৰিছিল? প্ৰায় বহুত টকা, প্ৰায় 36 লাখ টকামান এনেকুৱা হ'ব কেলেংকাৰী। তো আপোনালোকে এতিয়া কি বিচাৰে যে এজন সেইটো আমি তেখেতক মানে খালি বহিষ্কাৰী কৰিম। ইয়াত আৰু দুনাই আহিব নোৱাৰে সাবকাটা সমবায়ত। এইটো মানে তাক মানে বহিষ্কাৰ কৰা হ'ল। তাৰ বিষয়ত মানে আৰু আমাৰ কোনো ক'বলগীয়া নাই। অন্তত আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমি সেইটো দাঙি ধৰিব বিচাৰোঁ। জাৰিবৰ সম্পাদক ডাঙৰীয়াই কি কৰিলে এইটো তদন্ত হ'ব লাগে।